তেখেত অলপ জবৰা টাইপৰ মানুহ এই কাণত ঢোল লৈ নাই পোৱা মানে এইজন দেই আজি ঢোল লৈছে কিন্তু বজা উলিয়াই আনিছোঁ মই এজন মানে মোৰ মানে বিহু বলীয়া মানুহ এইকেইদিন কি কাৰণে মানে নহা হ'ল এতিয়া ওলাই আহিছে মানে বৰ ফূৰ্তিবাৰ মানুহটো দেখে বিহু বতৰত এজন মোৰ বন্ধু ঢোল বজোৱাজন মোৰ বন্ধু হয় আমাৰতো ইনচাল থাকেই হয় নহয় আমাৰ ধেমেলীয়া থাকেই মানে সেইকাৰণে কৈছোঁ এয়া এইজন মানুহ বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি বিহু আমাৰ তিনিটি কাতি বিহু কঙালী বহাগতে ধেমালি বহাগতে ধেমালি তোমাৰ ঘৰ বিহু আনা আজি এইবাৰ তোমাৰ ঘৰ বিহু ন আমাৰ এই ভণ্টি ঘৰত আজি এইবাৰ বিহু দেই আমাৰ টপচিঙা ওজন চুকৰ দেই ৰাজীৱ গগৈ য'ত মানে জন্ম হৈছিল এই জন্ম আৰু মৃত্যু এখন গাঁৱৰে মানে আমি এই যদি ভণ্টি এইবাৰ সিহঁতৰ ঘৰত বিহুৱা এইজন তেখেতৰ স্বামী ফূৰ্তি এয়া ফূৰ্তি ফূৰ্তি জাগি উঠিছে আমাৰ জাগি উঠিছে আমাৰ অসমীয়া নাম এইটোৱেই আমাৰ আনন্দ ভোগ কৰাৰ জীৱন সেয়েহে মানুহক মনোৰঞ্জন দেখায় মোৰ ভণ্টি এইজনী মোৰ ভণ্টি দেই অসমবাসী ৰাইজ এইজনী মোৰ ভণ্টি কিন্তু বহুত মৰমীয়াল দেই এইজনী মৰমীয়াল